চাওঁতে চাওঁতে বহাগ আহি পালেহি। আজি হৈছে গৰু বিহু আৰু মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ, লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমি কি কৰোঁ আজিৰ দিনটোত বিহুৰ বতৰ। কিবা এটা কৈ দিয়ক। হেপী বিহু। হেপী বিহু সঁচাকৈ ভাল লাগিছে। মই ক'ত আহি আমি উদযাপন কৰি আছোঁ বিহুটো? জয় কাৰণে আহিছোঁ, ইলেকশ্যন ডিউটিৰ কাৰণে, ইলেকশ্যন প্ৰপাৰৰ কাৰণে। এতিয়া সঁচাকৈ এই ঠাইখিনি সঁচাকৈ ধুনীয়া আৰু ইয়াৰ পৰা লৈ আমাৰ যিটো এছ.অ'.পি মানি আমি খাই আছোঁ। মনে আছে যে আপুনি বিহু নাই নেকি আপোনাৰ? হলটো ক'ত? হা হল ঢোল নাই। অসমীয়া মানুহে ঢোল এটা লাগছে। ঢোল আহি আছে গতিকে বিহুটোতো বতৰ বেয়া নহয়, ভালে আহি আছে। এইটো ভিডিঅ'টো আমাৰ কি কয় BN হেডকোৱাৰ্টাৰৰ গ্ৰুপত দি দিবি দেই। হ'ব, এডিট কৰি কিনে দি আছে। হেপী বিহু। হেপী বিহু। হেল্ল' উপায় নাই, মাতিছে আৰু বহি বেংগলত বিহু উপায় নাই আৰু এই বেংগল বিহু বুলি হেপী বিহু। হেপী বিহু বেংগল। ভূটান যাব না? ভূটান যাব। এইটো খাই জোৰ কৰি যাব লাগিব। মিঠাই নাই যি ইমান তৈ লৈছা আজি কিয়? মিঠাই দেখে যে